স্বাগতম বন্ধু-বান্ধৱীসকল আপোনালোকক এই ভিডিঅ'টোলৈ। বন্ধু-বান্ধৱীসকল, আমাৰ শৰীৰত এটা আশ্চৰ্যকৰ আভ্যন্তৰীণ ঘড়ী আছে। ইয়াক বায়'লজিকেল ক্লক নাইবা চাৰ্কাডিয়ান ৰিদম বুলি কোৱা হয়। এই ঘড়ী প্ৰায় 24 ঘণ্টাৰ চাইকেলত চলে আৰু আমাৰ বডিক প্ৰকৃতিৰ লগত সমন্বয় ৰাখি সংযোগ কৰি ৰাখে। যেনে এটা ৰেগুলাৰ ক্লকে আমাক কয় কেতিয়া উঠিব লাগে, কেতিয়া স্কুল কলেজ যাব লাগে। এনেদৰে বায়'লজিকেল ক্লকে আমাৰ শৰীৰক কয় কেতিয়া শুব লাগে, কেতিয়া খাব লাগে, কেতিয়া সাৰ পাব লাগে, লগতে কেতিয়া ভাগৰুৱা অনুভৱ আৰু এক্টিভ অনুভৱ কৰিব লাগে। এই ক্লক আমাৰ স্বাস্থ্য আৰু সুস্থতাৰ বাবে বহুত প্ৰয়োজন। ই আমাৰ শৰীৰৰ বহুতো ইম্পৰ্টেণ্ট ফাংচন যেনে স্লিপ ৱেক চাইকেল, হৰমন ৰিলিজ, বডি টেম্পাৰেচাৰ আৰু আমাৰ মেজাজকো প্ৰভাৱিত কৰে। যেতিয়া আমাৰ বায়'লজিকেল ক্লক উচিত প্ৰক্ৰিয়াৰে কাম কৰি থাকে তেতিয়া আমাৰ বেছি এনাৰ্জেটিক আৰু হেল্ডি অনুভৱ হয়। আমাৰ মগজুৰ ভিতৰত এটা সৰু অংশ থাকে যাক ছুপ্ৰাকিয়াছমেটিক নিউক্লিয়াছ চমুকৈ SCN বুলি কোৱা হয়। এই অংশই আমাৰ শৰীৰত মাষ্টাৰ ক্লক হিচাপে কাম কৰে। SCNে আমাৰ চকুৰ জৰিয়তে আমি উপস্থিত থকা ঠাইৰ পৰা পোহৰ আৰু আন্ধাৰৰ বিষয়ে ইনফৰ্মেশ্যন পায়। যেতিয়া আমাৰ চকুত পোহৰ বিশেষকৈ সূৰ্যৰ ৰশ্মি ডিটেক্ট হয় তেতিয়া SCN ছিগনেল দিয়ে যে দিনৰ সময়, আৰু তেতিয়া এই ছিগনেলে আমাৰ শৰীৰত বহুতো ঘটনাক ট্ৰিগাৰ কৰে। আমাৰ শৰীৰৰ টেম্পাৰেচাৰ বাঢ়ি যায়, কৰ্টিচলৰ নিচিনা হৰমন বাঢ়ে যাৰ বাবে আমি এক্টিভ অনুভৱ কৰোঁ, আৰু মেলাটনিনৰ প্ৰডাকশ্যন কমি যায়। ইয়াৰ পাছত যেতিয়া দিনৰ শেষত ক্ৰমান্বয়ে আন্ধাৰ হ'বলৈ আৰম্ভ কৰে তেতিয়া ইয়াৰ ওলোটাটো হয়। আমাৰ শৰীৰত তাপমান কম হ'বলৈ আৰম্ভ কৰে, কৰ্টিচলৰ লেভেল কম হ'বলৈ লয়, আৰু SCNে পিনিয়েল গ্লেণ্ডক মেলাটনিন, যিটো নিদ্ৰাৰ হৰমন বুলি কোৱা হয়, ইয়াক নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে। আমাৰ বায়'লজিকেল ক্লক পোহৰৰ দ্বাৰা প্ৰভাৱিত হয়। ৰাতিপুৱা সময়ৰ সূৰ্যৰ ৰশ্মি আমাৰ ক্লকক সম্পূৰ্ণ দিনটোৰ বাবে ছেট কৰাত সহায় কৰে। ইয়াত এইটো সুনিশ্চিত হয় যে আমাৰ শৰীৰ ৰিদম প্ৰকৃতিৰ দিন ৰাতিৰ লগত সংযোগ হৈ থাকে। ইয়াৰ বিপৰীত ৰাতিৰ সময়ত যদি আৰ্টিফিচিয়েল লাইট, বিশেষকৈ ইলেক্ট্ৰনিক ডিভাইচৰ পৰা নিৰ্গত ব্লু লাইটে আমাৰ বায়'লজিকেল ক্লকক ডিষ্ট্ৰাব কৰিব পাৰে। এনেকুৱা এইবাবে হয় ব্লু লাইটে মেলাটনিনৰ প্ৰডাকশ্যন বাধা দিয়ে, যাৰ বাবে ৰাতিৰ টোপনি নহাৰ দৰে সমস্যা হয়। এইবাবে নিজৰ বায়'লজিকেল ক্লকক ঠিকমতে ৰাখিবলৈ সম্পূৰ্ণ দিনটো লাইট এক্সপ'জাৰ ওপৰত গুৰুত্ব দিয়াৰ বহুত প্ৰয়োজন। মেলাটনিন মেলাটনিন এবিধ হৰমন যি আমাৰ শৰীৰত নেচাৰেলি প্ৰডিউচ হয়, বিশেষকৈ মগজুৰ পিনিয়েল গ্লেণ্ডৰ দ্বাৰা। ই আমাৰ স্লিপ ৱেক চাইকেল ৰেগুলেট কৰিবলৈ বহুত ইম্পৰ্টেণ্ট ৰোল প্ৰদৰ্শন কৰে। যেতিয়া ক্ৰমান্বয়ে আন্ধাৰ হয় তেতিয়া আমাৰ শৰীৰে মেলাটনিনৰ নিঃসৰণ পৰিমাণ বৃদ্ধি কৰি গৈ থাকে, যি আমাৰ শৰীৰক ছিগনেল দিয়ে এতিয়া শুবৰ সময় হৈছে। মাজনিশা মেলাটনিনৰ লেভেল পিক লেভেলত থাকে, যাৰ বাবে ভাল টোপনি আহে। যেতিয়া ক্ৰমান্বয়ে ৰাতিপুৱা হ'বলৈ ধৰে আৰু আমাৰ চকুত ৰশ্মি যায়, বিশেষকৈ সূৰ্যৰ ৰশ্মি, তেতিয়া মেলাটনিনৰ প্ৰডাকশ্যন কম হ'বলৈ ধৰে, যি আমাৰ শৰীৰক উঠিবলৈ ছিগনেল দিয়ে। মেলাটনিনৰ ছাপ্লিমেণ্ট এই মেলাটনিন হৰমনবিধৰ কিছুমান ছাপ্লিমেণ্ট পোৱা যায়। যদিহে স্লিপ ৱেক চাইকেলত কিবা প্ৰব্লেম সৃষ্টি হয় তেতিয়া এই মেলাটনিন ছাপ্লিমেণ্ট ব্যৱহাৰ কৰা হয়। পিছে যিকোনো ধৰণৰ ছাপ্লিমেণ্ট ব্যৱহাৰ কৰাৰ আগে ডক্তৰৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন হয়। সদায় অনিয়মিত সময়ত শোৱা আৰু উঠা কৰিলে স্লিপ ৱেক, জেট লেগ, ৰাতি আৰ্টিফিচিয়েল লাইটৰ সম্পৰ্কত থাকিলে আমাৰ নেচাৰেল ৰিদম ডিষ্ট্ৰাব হ'ব পাৰে। এই ডিষ্ট্ৰাবৰ পৰা বহুতো হেল্থ প্ৰব্লেম সৃষ্টি হ'ব পাৰে, যেনে অনিদ্ৰা, ভাগৰুৱা, মুড ছুইং, অবিচিটি, ডায়েবেটিছ, হৃদয় ৰোগ। ইয়াৰ বাহিৰেও কিছুমান কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে। এইবাবেই নিজৰ বায়'লজিকেল ক্লক ভালদৰে কাম কৰিবলৈ ৰেগুলাৰ স্লিপ কেজুৱেল বনাই লোৱাটো প্ৰয়োজন। শোৱাৰ সময়ত সদায় টোপনিক গুৰুত্ব দিয়া আৰু ৰাতি আৰ্টিফিচিয়েল লাইটৰ পৰা নিজক যিমান পাৰি আঁতৰাই ৰখা। ভাল কথা এইটোৱে যে আমাৰ বায়'লজিকেল ক্লকক ভাল অৱস্থাত ৰাখিবলৈ আমাৰ হাতত বহুতো উপায় আছে। সকলোতকৈ ইম্পৰ্টেণ্ট, এটা ৰেগুলাৰ স্লিপ ৱেক চাইকেল বজাই ৰখা। প্ৰত্যেক দিনাই একে টাইমত শুবলৈ যোৱা আৰু একে টাইমতে সাৰ পোৱা।
লাগিলে সেয়া বন্ধ দিনেই হওক বা অন্য কিবা দিন। দিনত পোহৰৰ সংস্পৰ্শত থকা, বিশেষকৈ ৰাতিপুৱাৰ সময়। প্ৰত্যেক ৰাতিপুৱাই কমেও 30 মিনিট সময় সূৰ্য পোহৰত থাকিব লাগে। শোৱাৰ আগে 1 ঘণ্টাৰ আগত তীব্ৰ পোহৰ, বিশেষকৈ ইলেক্ট্ৰনিক ডিভাইচৰ পৰা নিৰ্গত ব্লু লাইটৰ সম্পৰ্কৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগে। এটা ৰিলেক্সিং বেড টাইমৰ ৰুটিন বনাই লওক। শোৱাৰ আগে অধিক ভোজন, কফি, এলকহল আদি লোৱাৰ পৰা পৰিহাৰ কৰক। এই চিম্পুল টিপছ এণ্ড ট্ৰিক্স ফ'ল' কৰি আমি আমাৰ আভ্যন্তৰীণ গোলকক ভালদৰে ৰাখিব পাৰোঁ আৰু এটা অভাৰঅল হেল্ডি আৰু ৱেলবিং স্বাস্থ্যৰ অধিকাৰী হ'ব পাৰোঁ।